চুবুৰীয়াৰ ৰাজ্যসমূহৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত দীৰ্ঘদিনীয়া যি সীমা সমস্যা আছে এই সীমা সমস্যা ৰিজল্ভ কৰিবৰ কাৰণে ওৱান্স ফৰ অল এটা প্ৰক্ৰিয়া চলি আছে। মেঘালয় অৰুণাচলৰ লগত যথেষ্ট আগবাঢ়িছে। মিজোৰামৰ লগতো আমি যথেষ্টখিনি কথা বতৰা হৈছিলোঁ। এটা অসম মিজোৰাম সীমান্তত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছত মই তালৈ গৈছিলোঁ। কিন্তু এতিয়া নতুন চৰকাৰ আহিলে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আকৌ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। গতিকে কালিলৈ মই আৰু মোৰ সৈতে প্ৰিন্সিপাল ছেক্ৰেটেৰী দুগৰাকী ছেক্ৰেটেৰী ডাইৰেক্টৰ এনেকৈ এটা টীম বিষয়াৰ টীম এটা মিজোৰামলৈকে যাব। গৃহমন্ত্ৰীৰ উপস্থিতিত বিষয়া পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত আমি এক আলোচনাত মিলিত হ'ম। বাকী গৃহমন্ত্ৰী আৰু তাত মন্ত্ৰী আৰু গৃহ বিভাগৰ সচিবকে ধৰি কেইগৰাকীমান বিষয়া থকাৰ কথা আৰু পিছদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৌজন্যমূলক এটা নহয় অহাকালিলৈ হ'ব। পৰহিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সৌজন্যমূলক সাক্ষাৎ হ'ব। ইমান চাওক, এই বিষয়টোলৈ আমি উত্তীৰ্ণ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক আপোনালোকে জানিছে যে চোকা নিৰ্দেশ দিছে। আপোনালোকে জানে যে অনুপ্ৰৱেশ খুব সহজে হৈছিল। এনেকুৱা ধৰণৰ পৰিস্থিতিৰ বাবে অসমত অনুপ্ৰৱেশ হৈছিল বাংলাদেশৰ পৰা। গতিকে তেনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নঘটক, অসমৰ মানুহে চাপাৰ কৰিব নালাগক। আৰু ইতিমধ্যে ভাৰত চৰকাৰেও এই ক্ষেত্ৰত তৎপৰ বুলি আপোনালোকে দেখিছে যে আমি নিজে সংবাদ মাধ্যমতে প্ৰকাশ পাইছে। অল পাৰ্টিৰ লগতো আলোচনা হৈছে আৰু BSFক দিয়া নিৰ্দেশৰ কথাও আপোনালোকে জানিব পাৰিছে। এই বিষয়টোলৈ আমি যথেষ্ট উদ্বিগ্ন।